তো হাই ফ্রেন্ডস, আজি লাষ্ট দিন। তো লাষ্ট দিনত দণ্ডিবম হয়। তো সেই দণ্ডিবম আমাৰ ঢেকিৰী গাঁৱৰ সেই ঠাইত অনুষ্ঠিত কৰা হৈছে। তো সেই দণ্ডিবম এতিয়া দেখাবলৈ চেষ্টা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তিনিনাথ আশ্ৰম হয়। তো ইয়াৰ পৰাই দণ্ডিবম আৰম্ভ কৰা হৈছে। তো ইয়াৰ পৰা টাউন শিৱ মন্দিৰ। তো চাই থাকক ভিডিঅ'টো। দণ্ডি মাৰি আছে ৰাতিৰ ভিডিঅ'। ভাই কিরকম? বলবম বলবম বলবম। চাই থাকক ভিডিঅ'টো কেনেকুৱা হয়। লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। লাইটৰ ব্যৱস্থা কম কৰা হৈছে বাবে অলপ কম দেখা পোৱা গৈছে। লাইট কম হৈ গ'ল। চাওক অন্ধকাৰ। লাইট আছে ওপৰত কিন্তু পোহৰ হোৱা নাই। এনেকুৱা হৰ হৰ মহাদেৱ। তো চাওক ফ্ৰেণ্ড, দণ্ডিবম কৰি আছে। আজি শ্ৰাবণ মাহৰ লাষ্ট দিন। পুৰা পানী মাৰি আছে চাওক। যিখিনিলৈকে দণ্ডিবম আহি পাব, তো সেই মন্দিৰত আহি আমি উপস্থিত হ'লো মাত্ৰ। পুৰা গান বাজনা বাজি আছে চাওক। আহি উপস্থিত হ'ব দণ্ডিবম মাৰাকেইটাই। আৰু পিছফালে মন্দিৰ আছে, সেইকেইটা দেখাই আছো চাওক। শিৱ মন্দিৰত পানী ঢালিব দণ্ডিবম মাৰি আহি। চাই থাকক। এতিয়াও আহি পোৱা নাই। তাতে পুৰা পানীৰ ব্যৱস্থা কৰা হৈ গৈছে। চাওক ফূৰ্তি, চাওক ফ্ৰেণ্ড, ফূৰ্তি ফূৰ্তি। এতিয়া আমি ইয়াৰ পৰা আগুৱাই যাম। চাওঁ কিমান দূৰ আহি পাইছে দণ্ডিবম মাৰাকেইটা। পুৰা একদম এনজয় চাওক। তো ফ্ৰেণ্ড চাওক, ইয়ালৈকে আহি পাইছে দণ্ডিবম মাৰাকেইটাই। তো বেছি দেৰি নাই আৰু মন্দিৰ পাবগৈ। চাওক ফ্ৰেণ্ড, চাওক এইটো এটা দল। পুৰা ভাগৰি গৈছে দণ্ডিবম কৰি কৰি। দণ্ডিবম দিয়া হৈ গ'ল চবৰে। চাওক এফালেও মানুহ নাই, এফালেও মানুহ নাই। তো এতিয়া সময় হৈছে